নমস্কাৰ, মই এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। Style. Style is the answer to everything. তাৰ খবৰ আছে, ভাল বুলি কওঁ নে বেয়া বুলি কওঁ সেইটো গম পোৱা নাই এতিয়ালৈকে। মোৰ লগৰ দেখিছিলে যে মোৰ বাৰ্থডেত আছিলে তাই অৰ্চিতা পলাই গ'ল বোলে। সেইটো কাৰণে এতিয়া কি কওঁ মই বুজিয়ে পোৱা নাই। ষ্টাৰ্ট দিছোঁ আৰু ভিডিঅ'টো মানে আপোনালোকে শেষলৈকে চাই যাব আৰু। অৰ্চিতা এনেকুৱা ক'ব বুলি ভবা নাছিলোঁ, মানে ইমানেই ভাষা নাই ক'বলৈকে। আৰু এইফালে চব মানুহ মিটিঙৰ নিচিনাই হৈ গৈছে আৰু মলাই বাইদেউ যিয়ে পলাই গ'ল গোটেই কয়। এতিয়া পাছত চাগে যেতিয়া তাই আহিব ৰিচেপশ্যন যেতিয়া দিব, মানে ঘৰত বিয়া যেতিয়া হ'ব তেতিয়া চাগে আমি সখীয়ে খাম চাগে আৰু তেতিয়া ওলাম আৰু চাব আৰু দেখাই থাকিম। এইফালে আপা আহি গ'ল দেই ধুনীয়াকৈ সাজি কাচি, ধুনীয়া লাগিছে। এইজনী আমাৰ কইনাজনী দেই গ'লগৈ আৰু। Style. Style is the answer to everything. এইফালে চাওক অৰ্চিতা বিয়া বুলি এইফালে ইয়াত এটা ঘৰ বনাইছে আৰু ফটো শ্বুটৰ কাৰণে। এইফালে অৰ্চিতা ইয়াতে একদম তৈয়াৰী হৈছে, আমি ইয়াতে অকণমান বহিছিলোঁ আৰু।
আচলতে অৰ্চিতাৰ ৰিয়েল বিয়া নহয়, আমি ইয়াত প্ৰগ্ৰেম কৰিবৰ কাৰণে অৰ্চিতাক কইনা সাজত লৈছিলোঁ আৰু আমি প্ৰকৃতি আৰু মই সখীয়াক হৈছিলোঁ আৰু এইবোৰ বিয়া মানে ফেক আছিলে আৰু তাত জাষ্ট প্ৰগ্ৰেম কৰিবৰ কাৰণে লৈছিলোঁ। যিহেতু দৌলবাগানত সতৰবৰ্ষ চলি আছে, সতৰবৰ্ষত মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কিবা এটা প্ৰগ্ৰেম কৰিছে আৰু আমাৰহঁতো মানে সেইখন স্কুলতে পঢ়া আৰু সেইটো কাৰণে তাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেনেকৈ আৰু আমি সখীয়াসকল আছোঁ আৰু ছাইডত কেনেবাকৈ আৰু মানে প্ৰত্যেকটো প্ৰগ্ৰেমতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে। আমাৰ বিয়া প্ৰগ্ৰেমটোতো মানে কেইগৰাকীমান আছে, প্ৰায়ভাগেই আছে মানে আমি কেইজনীমানহে মানে নহয় আৰু তেনেকৈ মানে অৰ্চিতাৰ বিয়াখন সম্পূৰ্ণ ফেক, কিছুমানে আকৌ সঁচা বুলি ভাবি নল'ব। আৰু আমি কেনেকৈ প্ৰেক্টিচ কৰিছিলোঁ, প্ৰেক্টিচো বেছিদিন হোৱা নাছিলে, প্ৰেক্টিচ এনেই জাষ্ট কেইদিনমান কৰিছিলোঁ আৰু তিনিদিনমান গ'লোঁ নেকি প্ৰেক্টিচ কৰিবলৈ। আৰু প্ৰেক্টিচটো অকণমান দেখাই দিছোঁ আৰু কেনেকৈ কি হৈছিলে, তাতো অকণমান জমনি চিন কিছুমান হৈছিলে আপোনালোকক দেখাম আৰু অকণমান প্ৰেক্টিচটো অকণমান চাই লোৱা হওক। বহা বহা চবফালে একদম ফটোগ্ৰাফাৰ এইফালে মা আৰু মই, মা হৈছে দৰা মা আৰু মই হৈছে কইনা সখীয়েক। কোনফালে বহিব চিজিল কৰিব পৰা নাই মানুহবোৰ, এইফালে যাম সেইফালে যাম আছোঁ বহা চিজিল কৰিব পৰা নাই দৰা কইনা আৰু আমি আপোনাৰ দৰা লগত হেৰি কৰিছোঁ। গাইজ আমি কথা আকৌ মিল হোৱা নাই, কাজিয়া হ'ব দিয়া। আমাৰ এইফালে কইনাহে পুৰা একদম ডাইৰেকশ্যন দি আছে। কি ক'বা এই বিষয়ে? বহুত ভাল লাগিছে, আজি বেছি ভাল লাগিছে, কাজিয়া হ'ব গৈছে। ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিছোঁ আৰু যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিকালি ভিউজ ছাবস্ক্ৰাইবাৰ নবঢ়া হৈ গৈছে, কি হৈছে নাজানো আৰু আপোনালোকে যদি পাৰে যিমান পাৰে শ্বেয়াৰ কৰিবচোন আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো যদি চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ইয়াতে যিহেতু দৌলবাগানত সতৰবৰ্ষ হৈ আছে, দৌলবাগান হায়াৰ ছেকেণ্ডেৰীত সতৰবৰ্ষ উদযাপন যিহেতু হৈ আছে আৰু এতিয়া তাত দিনত আৰু ৰাতি দুইটাতে মানে গৈ মেলি আৰু তাত কেনেকৈ উদযাপন কৰিছে সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টোবোৰ চাই থাকিব শেষলৈকে। ধন্যবাদ, বাই বাই।